নমস্কাৰ, মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই দহি গুঠাৰ ওপৰত ভিডিঅ' এটি লৈ আহিছোঁ। সহজ পদ্ধতিৰেনো কেনেকৈ দহি গুঠিব পাৰি তাৰ ওপৰত ভিডিঅ' এটি লৈ আহিছোঁ। এয়া মই পাটসূতা, পলিষ্টাৰ পাটসূতা লৈছোঁ দহি গুঠিবলৈ। যিহেতু কাপোৰযোৰ কটন, গতিকে এই পলিষ্টাৰ পাটসূতাই লৈছোঁ। এক লেচা লৈ লৈছোঁ এইদৰে, আৰু মই এইখন চাদৰত দহি গুঠিম। এই চাদৰত কলা ফুল থকাৰ কাৰণে মই কলা ৰঙৰ দহি পাটসূতা ব্যৱহাৰ কৰিছোঁ। এয়া মই পাটসূতা মাজেৰে কাটি লৈছোঁ দুভাগ কৰি। তাৰপিছত এনেদৰে গুলি সূতা বেজীত ভৰাই লৈছোঁ, 4 পেচকৈ ভৰাই লৈছোঁ, যিহেতু তেতিয়া দহিটো শকত হয়। এয়া গুলি সূতা, এয়া লৈ লৈছিলোঁ। কলা লৈছোঁ, কলা সূতা ব্যৱহাৰ কৰিছোঁ। এয়া এনেদৰে বেজীটো ভৰাই দি এইদৰে গাঁঠি মাৰি ল'ম। এনেকৈ গাঁঠি মাৰি ল'ম। কলা সূতা ব্যৱহাৰ কৰিছোঁ যিহেতু পাটসূতাটো কলা, মিলি যাব একেলগে, নহ'লে বগা দিলে বেয়া দেখিব, ফুটি উঠিব বগাটো কলাৰ লগত। সেইকাৰণে কলা সূতা যিহেতু কলাই দিছোঁ মই গুলি সূতা। এনেদৰে গাঁঠি দি লোৱাৰ পিছত এয়া পাটসূতা মই ভাগ কৰি লৈছিলোঁ কাটি পেলাই। এনেদৰে সৰু সৰুকৈ ভাগ কৰি লোৱাৰ পিছত এয়া এনেকৈ গাঁঠি দি দিছোঁ। আকৌ এনেকৈ 2-3টা গাঁঠি দি দিব, ইমান টানকৈ দিব নহ'লে ওলাই আহিব। এনেকৈ টানকৈ 3টা গাঁঠি দি লৈছোঁ। এয়া এনেকৈ গাঁঠি 3টা দি ল'লোঁ। তাৰপিছত ধুনীয়াকৈ সমানকৈ কাটি ল'ম। সমানকৈ কাটি লোৱাৰ কাটি ল'ম সমানকৈ। জোখত ল'ব, কিমানটো জোখ লাগে সেই জোখমতে ল'ব, সেই জোখমতে কাটিব। মই টান কৰি লৈছোঁ সূতাটো। এয়া আৰু এটা দেখুৱাইছোঁ। এনেকৈ বেজীটো ভৰাই দি আকৌ ইয়াতে গাঁঠি দি লৈছোঁ। এয়া গাঁঠি দি ল'লোঁ। এনেকৈ 2-3টা গাঁঠি দি ল'ব টানকৈ। দুই তিনিটা গাঁঠি দি লোৱাৰ পিছত আকৌ এই আগৰ দৰেই লেচা সূতা দি দিছোঁ। এয়া এনেদৰে লেচা সূতাটো দি পেলাই এনেদৰে আকৌ গাঁঠি দিব 2-3টা, যিমান পাৰে মানে টানকৈ দিব গাঁঠি, টানকৈ দিব গাঁঠিকেইটা। এনেকৈ দি লোৱাৰ পিছত গাঁঠি দিয়া হৈ গ'ল। তাৰপিছত মই সমানকৈ কাটি ল'ম সূতা। জোখমতে চাই ল'ব, গুঠোঁতে সমানকৈ কাটি ল'ব। মই ওচৰৰ পৰা দেখুৱাই দিছোঁ সুবিধা হ'বলৈ। এনেদৰে কাটি ল'ব সমানকৈ। এয়া মই কাটি ল'লোঁ। কাটি লোৱাৰ পিছত আকৌ মই ইয়াত গাঁঠি দিম। টানকৈ গাঁঠি দিয়াৰ কাৰণে ধুনীয়াকৈ ৰৈছে সূতাখিনি। এয়া আকৌ মই গাঁঠি দি ল'ম। এনেদৰে পকাই সূতাৰ মাজেৰে বেজীটো আনি এনেকৈ গাঁঠি দি ল'ব। 2-3টা এইদৰে গাঁঠি দি ল'ব। এয়া দেখিছে দহিটো ধুনীয়াকৈ হৈ গৈছে। এয়া আকৌ মই গাঁঠি দি লৈছোঁ। এনেকৈ গাঁঠি দি ল'ব। এয়া টানকৈ দি লৈছোঁ গাঁঠি। এয়া দেখিছে দহিটো ধুনীয়া আছে। এয়া তাৰপিছত মাজেৰে এনেদৰে বেজীটো ভৰাই আনি এয়া তেতিয়া মানে টান হ'ব আৰু ওলাই নাযায় দহিটো সহজে। নোলায়েই, এনেদৰে দি ল'ব, নহ'লে দহিটো খুলি যোৱাৰ সম্ভাৱনাও থাকে। এনেকৈ দি ল'ব। এয়া হৈ গ'ল। মই আগতেও কেইটামান গুঠি থৈছিলোঁ, তাকে দেখুৱাই দিলোঁ।
এয়া মই চাদৰখন গোটেই সম্পূৰ্ণ কৰিলোঁ। এয়া মোৰ চাদৰখন দহি গোঠা সম্পূৰ্ণ হ'ল। এইদৰে সহজ পদ্ধতিৰে আপোনালোকে দহি গুঠি ল'ব পাৰে।